हेलो नमस्कार मैं गणेश आपको स्वागतम जाइছোঁ अन्य এটা নতুন এটা ভিডিঅ'লৈ আজি 10টা গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ কোডিং ডিকোডিঙৰ যদি আপোনালোকে লাষ্ট ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব তাতে মই বেসিক কনসেপ্টবিলাক কৈ দিছোঁ এতিয়া আমাৰ স্ক্ৰিনত প্ৰথমটো কুৱেশ্যন আছে যদি জেটৰ মান 52 আৰু এচিটিৰ মান 48 হয় তেন্তে বিএটিৰ মান কিমান হ'ব এই জনা দৰকাৰ যে জেটিৰ মান জেৰ মান 52 আৰু এচিটিৰ মান 48 কেনেকৈ হ'ল জেৰ আলফাবেট নম্বৰ আছে 26 ডাবল দুগুণ কৰি দিলে 52 হয় ইয়াতে এনেকৈ 52 লিখিছে ঠিক তেনেদৰে এচিটিৰ মান এৰ আলফাবেট নম্বৰ 1 সিৰ 3 টিৰ 20 তিনিটা প্লাস কৰি 24 ডাবল কৰি দিয়ে 48 হয় ঠিক তেনেদৰে বি আমি ওলাব গৈছে বিএটিৰ বি আলফাবেট নম্বৰ 1 বি আলফাবেট নম্বৰ 2 এৰ আলফাবেট নম্বৰ 1 টিৰ 20 গোটেইখিনি প্লাস কৰি 23 ডাবল কৰি দিলে 46 হয় এটা আমার आंसर হইছে 46 আছে 3 নম্বৰ आंसरত আমাৰ সে বুজি পাইছে যদি লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব এটা আমি নেক্সট কোৱেশ্যন লৈ আহো কোন দেখা পাইছে নেক্সট কোৱেশ্যন 2 নম্বৰ যদি মোবাইলিটিক 46293227 বুলি লিখা হয় তেন্তে সাংকেতিক পদ্ধতিত এক্সামিনেশনৰ ৰূপটো হ'ব আমাৰ মোবাইলিটিৰ কোডটো দিয়া আছে 462 আমি ওলাব গৈছে এক্সামিনেশনৰ কোডটো মই ইয়াতে আগৰ পৰা ওলাই দিছো সূত্ৰ আপোনালোকে বুজিবৰ কাৰণে এইটো চাব পাৰে এমৰ আলফাবেট নম্বৰ 13ত 1 আৰু 3 আছে এই m2 আছে এই মোবাইলিটিৰ m2 এমৰ আলফাবেট নম্বৰ 13 আছে 13 1 আৰু 3 আছে 1 + 3 4 ঠিক তেনেদৰে o আছে o ৰ আলফাবেট নম্বৰ 15ত 1 আৰু 5 আছে 1 + 5 6 b আলফাবেট 2 এতে অনলি 2 আছে 1 ৰ i ৰ আলফাবেট নম্বৰ 9 l ৰ 12ত 1 আৰু 2 আছে 1 + 2 3 i ৰ 9 t ৰ 22 2 আৰু 0 আছে 2 ল 0 প্লাস কৰিলে 2 হয় y ৰ আলফাবেট নম্বৰ 25 2 আৰু 5 আছে 2 আৰু 5 প্লাস কৰিলে 7 হয় ঠিক তেনেদৰে মই এনসার এখিনি এক্সামিনেশনৰ এখিনি চাবৰ এক্সামিনেশনৰ এইটো ই আছে ই ৰ আলফাবেট নম্বৰ 5 x ৰ আলফাবেট নম্বৰ 24 2 + 46 এই সাইডৰ খিনি যিখিনি ওলাইছে এইখিনি आंसर 5 6 1 4 9 5 1 2 9 6 5 ইয়াতে চাব পাৰে 4 6 2 9 4 আছে ইয়াতে 4 আছে 6 আছে 2 আছে 9 আছে 3 আছে 9 আছে ঠিক তেনেদৰে 2 আছে আকৌ 7 আছে ঠিক তেনেদৰে এনেকুৱা আছে ইয়াতে ই আলফাবেট নম্বৰ 5 6 1 4 9 5 1 2 9 6 5 লৈছে এটা আমি ইয়াতে চাবলৈ অপচনত কি আছে ইয়াতে আছে 5 6 1 আছে 4 আছে 9 আছে এটা আমাৰ গম পালো যে এই নম্বৰটো আমাৰ आंसर नेक्स्ट क्वेश्चन नंबर 3 আছে যদি PRABR বা আখৰবিলাকক 27595 হিচাপে লিখা হয় আৰু THILAK 36845 হিচাপে লিখা হয় তেন্তে সেই পদ্ধতিতে BHARTA কি বুজিলে এইটো কোৱেশ্যনত তোমালোকে এইটো বস্তু চোৱাৰ দৰকাৰ নাই তোমালোকে এইটো আৰু হেতু যেনেকুৱা ওলাইছে আমাক হেতু বস্তু এনেকৈ ওলাব লাগে এইটো आंसर মই ওলাই থৈ দিছো এইটো নাচাব এতিয়া হেতু আৰু হেতু যেনেকুৱা ওলাইছে হেতু এনেকৈ ওলাব লাগিব আমাৰ ইয়াতে চোৱা আমি এটা কাৰ্চিন দিছো মাৰ্ক কৰি দিছো p ৰ মান 2 আছে r ৰ মান 7 আছে a ৰ মান আছে 5 আছে b ৰ মান আছে 9 ঠিক তেনেদৰে a ৰ মান আছে 5 ইয়াতো t ৰ মান আছে 3 h ৰ মান আছে 6 i ৰ মান আছে 8 l ৰ মান আছে 4 a ৰ মান আছে 5 k ৰ মান আছে আমি ইয়াতে চাব লাগিব b ৰ মান কিমান b ৰ মান ইয়াতে আছে কাৰ্চিনটো চাকচোন b ৰ মান 9 এই আমি b ৰ মান 9 লিখি দিলো ঠিক তেনে h ৰ মান ইয়াত চাব h ৰ মান চাব এই কাৰ্চিনটো চাওক h ৰ মান আছে 3 ঠিক তেনেদৰে আমি ইয়াতে 3 লিখিলো
এয়াৰ মান আছে 5 ইয়াতে এয়াৰ মান 5 ইয়াত চাব এয়াৰ মান 5 ইয়াতে চাব এয়াৰ মান 5 ঠিক তেনে আৰৰ মান ইয়াতে আৰ আছে না আৰ 7 আছে কাৰ্চিনটো চাব 7 আছে 7 লিখিলো ঠিক তেনে টিৰ মান ইয়াতে টি আছে না টিৰ মান কিমান আছে 3 আছে টিৰ মান 3 আছে টিৰ মান কিমান ৰব অলপ গড়বড় হৈছে টিৰ মান আছে আমাৰ 3 আছে ঠিকে আছে অলপ ঠিক হৈ যাব টিৰ মান আছে 3 এইচৰ মান আছে আমাৰ 5 এইচৰ মান কিমান আছে এইচৰ মান 6 আছে 6 এইচৰ মান এটা কাৰ্টেনটো যাব 6 আছে আমি এইচৰ মান 6 লিখিলো আয়ৰ মান কিমান আছে আয়ৰ মান তুমি লিখিব পাৰি গৈছো হেতু অলপ গড়বড় আয়ৰ মান ইয়াত চাব পাৰে আয়ৰ মান আছে এই ব্ল্যাক কালাৰৰ মাৰ্ক কৰা আছে 8 ইয়াতে 8 হ'ব আয়ৰ মান হ'ব 8 এটা সমান 96575368 ওলাইছে ইয়াত চাব 96575368 এই বি নম্বৰটো ৰাইট আনসাৰ বি নম্বৰ 9 ৰাইট আনসাৰ ইয়াতে যেনেকুৱা ওলাইছে হিয়াতো এনেকুৱা ইয়াতে আৰু ইয়াত এই দুটা বস্তু যেনেকুৱা ওলাইছে ইয়াতো হেনেকুৱাই ওলা হেতু পদ্ধতিৰে ওলাবলে তো আমি নেক্সট কোৱেশ্চন লৈ আহো নেক্সট কোৱেশ্চন নম্বৰ 4 ত আছে যদি পেলে নিৰ্দেশ কৰিবলৈ সাংকেতিক সংখ্যা 43 ব্যৱহাৰ কৰা হয় তেন্তে SANDAGCRUG নিৰ্দেশ কৰিবলৈ কোনটো সাংকেতিক মানে ইয়াৰ সাংকেতিক 43 তেতিয়াহলে আমাক ইয়াৰ সাংকেতিকটো ওলাব গৈছে তোমালোকে এতিয়া এটো চাৰ্টটো চোৱা প্লেন টু 43 কেনেকা হৈছে এই প্লেন টু 43 কেনেকা হৈছে চোৱা পি আলফাবেট নম্বৰ কিমান 16 এৰ 1 এলৰ 12 এৰ 1 আকৌ এমৰ 13 এই গোটেই কেইটা আলফাবেট নম্বৰ কেইটা গোটেই প্লাস কৰিলে 43 হয় একদম সহজ 43 ঠিক তেনেদৰে এইবিলাকৰ আলফাবেটেৰ নম্বৰ বিলাক উলাই পিনে প্লাস কৰি দিলে গোটেইখিনি 26 জেড হয় মানে গোটেইখিনি প্লাস কৰি দিলে 123 ওলাই আলফাবেট নম্বৰ গলা মই সাইডত দি দিছো এৰ 1 b2 ঠিক তেনেদৰে এছৰ 19 আছে 19 চাব পাৰে এনেকৈ একদম সহজ আছে অলপ মতে দিমাগ লগালে হ'ল এই চাৰ্টটো চাব আৰু বুজি নাপালে ইমানটো মাৰ্ক কৰাখিনি চাব আৰু বুজি নাপালে এতিয়া নেক্সট কোৱেশ্চন লওঁ নেক্সট কোৱেশ্চন নম্বৰ 5 ত আছে সাংকেতিক লেখন পদ্ধতি 35796 ক 44887 বুলি লিখা হয় সেই পদ্ধতিত 46823 কি বুলি লিখা হয় আমি ফাৰ্ষ্টতে এটো জানিম ফাৰ্ষ্টতে আমি এটো জনা দৰকাৰ যোনটো প্ৰশ্নত আছে 3 আছে ইয়াতে 3 আছে ইয়াতে 4 আছে প্লাস 1 গৈছে 5 আছে 4 আছে মাইনাস 1 গৈছে 7 আছে 8 আছে কিমান গল প্লাস 1 আকৌ প্লাস 1 9 আছে মাইনাস 1 8 6 আছে প্লাস 1 7 আমি গম পালো যে প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস আমি ফার্স্টত 4 আছে প্লাস হ'ব 1 হ'ব 5 ইয়াতে দেখা পাইছো 5 6 আছে মাইনাস 1 হ'ব 5 8 আছে প্লাস 1 হ'ব 9 2 আছে মাইনাস 1 হ'ব 1 3 আছে প্লাস 1 হ'ব 4 মানে এটা প্লাস এটা মাইনাস এটা প্লাস এটা মাইনাস এটা প্লাস এটা প্লাস এটা মাইনাস আকৌ প্লাস এনেকুৱা আছে বুজিছো নেক্সট কোৱেশ্চন নম্বৰ 6 ত আছে যদি ইংল্যান্ডক 1 2 3 4 5 2 6 বুলি লিখা হয় আৰু ফ্ৰান্সক 7 8 5 2 9 1 বুলি লিখা হয় তেন্তে গ্ৰেছক কি বুলি লিখিব লাগে এন কোৱেশ্চন আমি আগতে পাই গৈছো ইয়াতো চাব দৰকাৰ নাই কাটি দিব লাগে ইয়াতে চোৱা ইৰ মান আছে 1 এনৰ মান আছে 2 আকৌ জিৰ মান আছে 3 এলৰ মান আছে 4 এৰ মান আছে 5 এনৰ মান আছে 2 ডিৰ মান আছে 6 ঠিক তেনেদৰে এ4 মান আছে 7
R1 মান আছে 8 এইটো চাব কিমান নম্বৰত আছে 3 নম্বৰ এনেকা মিলাই দিব এনৰ 9 নম্বৰ C নম্বৰ 9 এনেকা মিলাই দিব আমাক ওলাব গৈছে গ্ৰেছক চাব লাগিব G এৰ মান কিমান ইয়াতে G আছে G এৰ মান হ'ব 3 ইয়াতে কিমান 3 আছে ইয়াতো 3 আছে কোৱেশ্চন চালো আমি অপচনত R এৰ মান আছে ইয়াত 2 নম্বৰ আছে ইয়াতে 2 নম্বৰ 8 চাব লাগিব ইয়াতো 8 আছে ইয়াতো 8 আছে ঠিক তেনে E আছে ইয়াতো E আছে ইয়াৰ লাষ্টৰ ফালে চাম 1 আছে ইয়াতো 1 আছে অপচনত আমাৰ ইয়াতো 1 আছে ঠিক আছে তাৰপিছত আকৌ E আছে E এৰ মান 1 জানোৱে আমি 1 আকৌ C আছে C আমি ইয়াতে পাইছো C এৰ মান আছে লাষ্টৰ ফালৰ পৰা 2 নম্বৰ C এৰ মান 9 আছে 9 ইয়াতে 9 আছে ইয়াত 9 এইটো আমাৰ অপচন তাৰপিছত আকৌ E এৰ মান আমি 1 জানোৱে এইটো গম পোৱা গ'ল এইটো কাৰেক্ট আনসাৰ 1 নম্বৰ কাৰেক্ট আনসাৰ এনেকুৱা কোৱেশ্চন আমি আগতে এটা পাই গৈছো চালব কাৰচিন দি এনেকুৱা কৰি এনেকা মিলাব লাগে এনেকুৱা এটা পাই গৈছো আপোনালোকে চাব এইটো আৰু যদি বুজি পোৱা নাই এনেকুৱা এটা বনাই থৈ দিছো হেতু চাব এটো সোৱাৰ দৰকাৰ নাই কাটা আছে তেতিয়া আমি নেক্সট কোৱেশ্চন লৈ আহো নেক্সট কোৱেশ্চন নম্বৰ 7 ত আছে যদি ৰ'জ চক 6821 বি লিখা হয় CHAICRক 73456 বুলি লিখা হয় আৰু ফ্ৰেছক 961473 লিখা হয় তেন্তে সেই পদ্ধতিত SEARC কি বুলি লিখিব লাগে এইটো আগৰ দিন আছে এই মাত্ৰ পাৰ্ট কৰিছো এইটো 6 নম্বৰৰ দৰে একদম সেম এইটো সোৱাৰ দৰকাৰ নাই আমি ইয়াত সোৱাৰ দৰকাৰ আছে এইটো কোৱেশ্চন R ৰ মান আছে 6 ঠিক তেনেদৰে আমি ইয়াতে চাও S ৰ মান কিমান ইয়াতে S ইয়াতে S আছে S লাষ্টৰ ফালৰ পৰা 2 নম্বৰ 2 S ৰ মান আছে 2 আছে ইয়াতো আছে তাৰপিছত E এর মান আমি কিমান জানো ইয়াত আছে এর 1 2 3 1 এর মান 1 ইয়াতে 1 আছে ইয়াতে 1 আছে A আছে এর মান কিমান ইয়াত আছে এর মান 4 নম্বৰ A আছে ইফালৰ পৰা 4 নম্বৰত 4 আছে 4 এর মান 4 ইয়াতে 4 আছে ইয়াতে 4 আছে এটো নহয় আমি জানোৱে আকৌ A গ'ল R আছে R ইয়াতে আছে সেকেন্ড নম্বৰত 6 ইয়াতে আছে 6 ইয়াতে আছে তাৰপিছত আমাৰ গ'ল C আছে আকৌ C এর মান লাষ্টৰ ফালৰ পৰা 2 নম্বৰ 7 ইয়াত আছে ইয়াত নাই আকৌ H এর মান আছে 3 আমি গম পালো এইটোৱে ৰাইট আনসাৰ বুজাত অসুবিধা হৈছে যদি এই কোৱেশ্চনটো আগতে এটা একদম আগফালে এটা আছে এইটো কোৱেশ্চনটো চালে গম পাই যাব এতিয়া আমি নেক্সট ভিডিও লৈ আহো নেক্সট কোৱেশ্চন 8 নম্বৰ আছে সাংকেতিকভাৱে গাৰিমাক 72534232 হিচাপে লিখা হয় আৰু টিনাক C6482 হিচাপে লিখা হয় খেল লিখন পদ্ধতিত মাৰ্টিনাক কেনেদৰে লিখা হ'ব একদম সেম এইটো সোৱাৰ দৰকাৰ নাই এই আগৰ কেইটামান যে কৰালো এই মাত্ৰ কৰা আগে নিচিনা G এর নম্বৰ আছে 7 এনেকৈ আৰু আমি ইয়াত ডাইৰেক্ট আনসাৰ ওলাম এইটো আনসাৰ ওলাম M ৰ মান কিমান আমি M ইয়াত আছে লাষ্টৰ ফালৰ পৰা 2 নম্বৰ 1 2 3 আছে 3 হ'ব ইয়াতে আছে 3 ইয়াতো 3 তিনটাটো চাৰিটা অপচনটো 3 আছে তাৰপিছত A আছে A এর মান আমি চাব লাগিব ইয়াতো A আছে 3ত লাষ্টৰ ফালৰ পৰা 2 নম্বৰ A এর মান ইয়াতো A এর মান একে থাকিব ইয়াৰো A এর মান লাষ্টৰ ফালৰ পৰা 2 নম্বৰ A এর মান সব একে থাকিব ইয়াত যদি A এর মান 2 হৈছে ইয়াতো A এর মান 2 হ'ব আমি A এর মান 2 পাইছো 2 এগল 2 দুটা 2 পালো এগলা বাদ দে এটা এগলাৰ ইয়াৰ না থাকিব আনসাৰ তাৰপিছত R ৰ মান 3 নম্বৰত আছে R ইফালৰ পৰা 3 নম্বৰ 5 আছে 5 ইয়াত আছে 5 ইয়াত নাই এটা ক্যান্সেল গ'ল আনসাৰ এইটো হ'ব তাও মই ওলাই দি আছো T
টিৰ মান 1 আছে টিৰ মান ইয়াতে টি আছে 6 আছে ইয়াতে 6 আছে আইৰ মান ইয়াতে আই আছে সেকেন্ডত ইয়াতে সেকেন্ডত 4 আছে ইয়াতে 4 আছে আমাৰ আকৌ n আছে ইয়াতে 3 নম্বৰত 8 আছে ইয়াতে 3 নম্বৰত 8 আহি গ'ল আকৌ কি আছে a আছে a ত আমি জানো 2 হ'ব a মানে 2 ইয়াতে 2 আছে এইটো 2 এইটো 2 এইটো 2 ইয়াতে 2 হ'ব ঠিক তেনেদৰে আৰু পাই গ'লে আমি आंसर এইটোই হ'ব এটা d নম্বৰ आंसर আগৰ ভিডিও বিলাক চাব এনেকুৱা কৰি মিলাই দিব আৰু কোনটো কেই নম্বৰত আছে এনেকুৱাকে একদম সেম আৰু এটা আমি নেক্সট ভিডিও লৈ আহো নেক্সট কোৱেশ্চন নম্বৰ 9 ত আছে যদি 80-20 আৰু b 80-40 তেন্তে c 80 ৰ মান কিমান c 80 ওলাবৰ কাৰণে আমি দুটা চাব লাগিব a লগত t পূৰণ হৈ আছে a ৰ মান 1 t ৰ মান 20 a into t 1 into 10 1 into 20 হ'ব ঠিক তেনেদৰে b লগত a into হৈ আছে a লগত t into হৈ আছে b মানে 2 আমি জানো a মানে 1 2 এগুণ 2 আৰু আকৌ t মানে 20 2 এগুণ 2 আৰু 2 into 20 কিমান হ'ল 220 40 2 পূৰণ 20 40 আকৌ ঠিক তেনেদৰে আমি ওলাম c ৰ মান 3 a ৰ মান 1 t ৰ মান 20 আমি এটো ইনটু করলে হয় 3 into 1 চিনিয়ে হ'ব 3 লগত 20 পূৰণ কৰো কিমান হ'ব 60 হ'ব आंसर আছে 60 ইয়াতে ইনটু মানে ইটো a into t b into a into t ঠিক তেনেদৰে c into a into t in our format মাত্ৰ আলফাবেট নম্বৰ গিলা চেঞ্জ কৰি দিলো হয় এৰ আলফাবেট নম্বৰ ইয়াতে চাব পাৰে আলফাবেট নম্বৰ আছে ইয়াতে এইবিলাক চাইবলে চেঞ্জ কৰি লবা আপোনালোকে যদি মনত নাই নেক্সট কোৱেশ্চন নম্বৰ লাষ্ট কোৱেশ্চন 10 নম্বৰ একদম সহজ আছে এটো একদম চাব আপোনালোকে ভালদৰে চাব ইয়াতে s আছে নহয় s ৰ পিছত কি হয় t হয় u ৰ পিছত কি হয় v হয় b ৰ পিছত কি হয় c হয় h ৰ পিছত কি হয় h ৰ পিছত i হয় এর পিছত কি হয় b হয় m ৰ পিছত কি হয় n ঠিক তেনেদৰে ইয়াতে আমি সিস্টেম লাভ কৈছে s ৰ পিছত কি হয় s ৰ পিছত t হয় t ইয়াতো আছে t এর পিছত কি হয় এর পিছত b হয় আমি জানি গম পাই গলো এটো आंसर হ'ব t ৰ পিছত কি t ৰ পিছত হ'ব t ৰ পিছত আমাৰ u আছে ইয়াতে u আছে ঠিক তেনেদৰে y পিছত কি হয় y পিছত z হ'ব ইয়াতে আছে এর পিছত কি হ'ব b হ'ব n ৰ পিছত m ৰ পিছত n জানবে একদম সহজ আছে আপোনাৰ অলপমান দিমাগটো লগালে হৈ যায় তো আজিৰ ভিডিওটো ইমানতে খতম কৰিছো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু এই যিমানখিনি দিছো এই গুটেইবিলাক মই pdf বনাই পিনে ডেসক্ৰিপচন লিংক দিয়া আছে তাতে যাই পিনে ডাউনলোড কৰি লব আৰু ভালদৰে চাব থ্যাঙ্কস ফৰ ওয়াচিং গাইস থ্যাঙ্কস ফৰ ওয়াচিং